ফ্ৰেণ্ড, শুভ সন্ধিয়া আৰু সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল। আৰু আজি নৱমী হয়, নৱমী আমি পূজা চাব গৈ আছোঁ। আৰু এয়া হৈছে আমাৰ তিনিআলিটো সৰু সুৰাকৈ পূজা কৰা হয়। ইয়াতে নোসোমাওঁ, এনেই ইয়াৰ পৰাই চাই যাম আৰু সিপাৰলৈ যাম। আৰু এতিয়া আমি আহি পালোঁ সিপাৰৰ দুৰ্গা মণ্ডপ আৰু দুৰ্গা মন্দিৰ হয়। বহুত মানুহ ভিৰ আছে, ভালদৰে ভিডিঅ' বনাব নোৱাৰিম চাগে, যিমান পাৰোঁ দেখাই দিম অকণমান, আৰু মণ্ডপটো অকণমান দেখাবলৈ চেষ্টা কৰিম। আৰু দেৱী মাক সেৱা জনাব লাগিব। আৰু ইয়াতে বহুত ভিৰ হৈ আছে, ইয়াতো অলপ ৰ'ব লগা হৈ আছে। মন্দিৰৰ বাহিৰৰ পৰাই সেৱা জনাইছোঁ, আৰু দেৱী মায়ে সকলোৰে মনৰ আশা পূৰণ কৰক। আৰু এতিয়া আমি গৈ আছোঁ মেলাখালীলৈ, খাৰুমণি কিবা কিবি চাই আছোঁ। আৰু এয়া ছোৱালীজনীৰ কাৰণে কিবা কিবি পুতলাবিলাক চাই আছোঁ। আৰু গৰমত ঘামি ঘামি অৱস্থা বেয়া হৈ গৈছে। আমাৰ ঘূৰি মেলি হৈ গ'ল, এতিয়া আমি ঘৰলৈ যাম। আৰু আজি হৈছে বিজয়া দশমী, দেৱী মা বিসৰ্জন চাবলৈ গৈ আছোঁ। আৰু ইফালে আহি আছে এটা পাৰ্টি, বজাৰৰ আমাৰ মানে ইফালে আৰু বজাৰৰ ছাইডৰ পৰা আনি আছে, অলপমান দেখাই দিছোঁ। আৰু গৈ আছোঁ। আৰু এতিয়া সময় 2টা মানে বাজিলে, এতিয়াহে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। তিনিআলিৰ পৰা পূৰা মানুহৰ ভিৰ লাগি আছে, বহুত মানুহ, আৰু মূৰ্তিবিলাক নি আছে। ওচৰতে কপিলি আছে, আৰু তাতে দেৱী বিসৰ্জন কৰে, ইমান বেছি দূৰ নহয়। আমাৰ এই দেহা গালতো লগাই দিলে, ৰঙা হৈ গ'ল গোটেইজনী। লগতে আমিও লৈ ল'লোঁ এটা এটাকৈ ফুট, গোটেইকেইজনে লৈ ল'লোঁ, বৌ, ভণ্টি, মই, আৰু এয়া বৌ ল'ৰাটো আহিছে, আৰু মোৰ ছোৱালীজনী। চন্দন ফুলের মালা আমি পরাইব বন্ধুর এতিয়া 4টা মানে বাজি গ'ল, এতিয়াও দেৱী মা আনিয়ে আছে। আৰু আমি দলঙৰ ওপৰত আছোঁ, ইয়াৰ পৰাই চাই আছোঁ। আৰু এইখন হৈছে আমাৰ কপিলিখন, আৰু ইয়াত বহুত মানুহ ভিৰ হৈ আছে। সেই চাইডত দেৱী মা পেলাই আছে আৰু বিসৰ্জন দি আছে। আৰু এতিয়া আমি ঘৰলৈ যামগৈ, আৰু ইমান বেছি নাচাওঁ, কিমাননো চাম। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে এতিয়ালৈ কৰা নাই। তেনেহ'লে ইমানতে সামৰিছোঁ, বাই বাই।